জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা। হে গাইস, ওয়েলকাম টু মাই চ্যানেল ধনজিত ব্লগ। তো আপোনালোকক স্বাগতম জনাই আজি এটা লং ভিডিঅ' লৈ। বাকী আপোনালোকে টাইটেলত ধান পাইছে, গম পাইছে যে আজি ভিডিঅ'টো কি ওপৰত হ'ব। তাৰে আগত মানে গাইছ এটা সৰু কাম আছে, বেছি দেৰি নকৰি প্ৰথমতে আমি সেই কামটো কৰি লওঁ। কামটো হ'লে মই মানে আজি এখন দোকান আছে, দোকানত মানে আমাৰ দাদাৰ দোকান আজি খুলিব প্ৰায় 7 দিন 8 দিন হ'ল। মানে সেইদিনা মই ভিডিঅ'টো বনাব নিলোঁ, দোকানত ধুনীয়া কৰি পূজা চূজা কৰিছে। এই লগৰ লগত এটা যাওঁতে মানে দেৰি হ'ল। বাকী ইফালে আমাৰ ৰাজীৱ ভাই আছে, এইফালে চন্দ্ৰ ভাই আছে, আৰু এইফালে আমাৰ ভাগিন আছে আৰু ৰাহুল দা আছে। আৰু এইটো মানে দোকানখন আমাৰ মানে মেইন মালিক। কিছুমান মানে কুৱেশ্যন সুধিব লাগে মোৰ ফালৰ পৰা, আৰু আপোনালোকৰ মানে কনফিউজন থাকিব পাৰে। তো এইখিনি মই ভেজালটো মাৰি দি আছোঁ। বাকী খবৰ পাতি কেনে? আছোঁ। দোকানখন খুলিব মানে কেইদিনমান হ'ল, মই মানে আহিছিলোঁ পাহৰিছোঁ। 8 ছেপ্টেম্বৰ বাৰু নাম মানে আমাৰ লাগেই কিছুমান এনে এতিয়া ধৰি লওঁ মই এতিয়া ইটো স্পৰ্টিং পাব কুমাৰ ধুনীয়া এইগিলাখন ষ্টাইল মানে এতিয়া বহুত চলি আছোঁ আৰু বৰ্তমান মোৰ লগত চলি বহুত দিন যিহেতু ধৰি স্পৰ্টিংটো কিমান দাম ল'ব? এইটো এনেই মই এইটো এনেই বেচিব লাগিলে 400 মানতে বেচিব লাগে। পূজা বুলি মই 320 মানত দি দিম। 300 মান আনি স্পৰ্টিং এটা ক'লে বুলি হোৱা নহয়। ধুনীয়া কুমাৰ মিলিব আৰু আমি এনেকৈ পিন্ধিব পাৰি। জিম চিম মাৰে ঘৰত আলহী খাব যায় ইচ্ছা আৰু ধুনীয়া। এতিয়া ধৰি লওঁ মই চাৰ্ট এটাই কৰোঁ আৰু এইযোৰ চাৰ্ট ভাল লাগিছিল। মই যদি এতিয়া লৈ যাওঁ এটা কিমান দাম পৰিব? এইটো তুমি মানে এইবিলাক চব 650 মানত আহি যাব। এনেই মানে বেছি দামত বেচিব লাগে এইবিলাক। যদি 650 মানত ধুনীয়া লৈ যাব পাৰিম পাই যাব। ভাবিছিলে কিন্তু যেমন ভাবিলেও কথা নহয় আজিকালি নহয়। 300 স্পৰ্টিং 450 চাৰ্ট কি লাগিব ৰেটত লৈ যাব 1000 টকা লৈ আৰু মানে বিন্দাছ পূজা যাব পাৰে কাপোৰ লৈ যাব পাৰে। ভালেই লাগিছে। এতিয়া ধৰি লং পেণ্টৰ কথা কওঁ, ধুনীয়া ধুনীয়া লং পেণ্ট আছে। এই ইনষ্টাত যি দেখুৱাই যাব ৰিল চিলবিলাক এইবিলাক লং পেণ্ট মানে আছে। এইটো লং পেণ্ট আছে, কাৰ্গো আছে, বেগী মানে গোটাইগিলে লং পেণ্ট পাৰে গোটাইগিলে ভাল হৈছে। প্ৰথম মই এইটোৰ কথা কৈছোঁ। এইটো যদি ধৰি লওঁ মই লৈ যাওঁ আৰু কিমান দাম পাম? এইটো এনেইতো তুমি গুৱাহাটীত ল'ব গ'লেতো 700 তলত নাপায়। মানে ষ্টাৰ্টিঙে থাকে 700 750। ইয়াতে তুমি ল'লে 600 পাই যাবা। 600 ধুনীয়া কাপোৰটো বঢ়িয়া। মই এইটো কিনিছিলোঁ 800 টকাতে। এখন দোকানৰ পৰা কিনিছোঁ। দেখুৱাই দেখুৱাই দোকানখন আৰু ধৰি লওক ইটো পেণ্ট মই লৈ গ'লোঁ যে জিম চিম মাৰো বুঢ়ী যাওক মানে জিম মাৰি আছোঁ। এইটোতো এনেইতো অনলাইনততো এতিয়া 800-900 তলত নাহে। এতিয়া যদি তুমি মানে এইটো দোকানত তুমি 500 মানতে পাই যাবা। 500 450 মানতে পাই যাবা। মানে 50 টকা মই চাওমিন খাব ফ্ৰীও লৈ যাব পাৰিম। একদম 500 টকা লৈ যাবা। কিন্তু মালবিলাক বঢ়িয়া লাগছে। লগাইছে এইগিলাখনো চাৰ্ট দেখোঁ। এইগিলা চাৰ্টৰ এনে দাম মান কিমান হ'ব দেখুৱাই দিছোঁ। এইগিলা চাৰ্ট মই দেখাই নাই। এনে 400 মানতে বেচিব লাগে। পূজা বুলি তুমি 300তে পাই যাবা। 300 টকাতে না আনচাৰ এটা বেয়া নহয়, কিন্তু কাপোৰৰ কোৱালিটিটো মানে ধুনীয়া। আৰু কি মানে ভিআইপি মাল গ'লে মানে ভিআইপি জেগাত থৈ দিছে। মানে চব বেলেগ বেলেগ মই ভাবছোঁ এইগিলাই নেকি আৰু কিজানি ভাল ভাল মাল নাই। ইফালে আৰু আছে বাকী ইফালে বাপৰে বাপ ধুনীয়া মাল আছেতো। কি গাইছ আৰে চোৰগিলাই যে মানে প্ৰাইভেট জেগাত কিছুমান বস্তু লুকাই দিয়ে মানে সেনেহান কাম কৰিছে। কিমান মাল আছে দেখি খালি মানে প্লেনত ভাল মানে মালত টেনশ্যন নাই আৰু ধৰিলোঁ। এতিয়া কেনে ধৰিলোঁ মই এতিয়া পূজা চাম বুলি ভাবিলোঁ আৰু ফুৰিব যাম বুলি ভাবিলোঁ। মানে 300 টকা লৈ মই ফ্ৰী যাব নালাগো আৰু মানে খালি হেঁতি যাব নালাগো আৰু মানে লৈ যাব পাৰিম আৰু 20 টকা এটা লৈ যাব পাৰিম। পিছে তই কিনিলি না নাই? লোৱা নাই লবি কিন্তু এইটো পেণ্ট বেয়া লগা নাই। এইটো পেণ্ট ক'লে চাপ ধুনীয়া লাগিব। আৰু এদিনকো মানে কি মই স্কুলৰ পৰা ডাইৰেক্ট উঠি লৈছোঁ। চব কামত পঢ়া শুনা আমাৰ কামো নাই, অলপ বিজনেছ লাইনটো যাব লাগিব। পঢ়ি শুনি একো নহৈছোঁ কিন্তু কয় মই কেনেকুৱা হ'ব পঢ়ি শুনি। আজি বাৰ কি ভাল লাগিল? মোৰ এটা স্পৰ্টিং ভাল লাগিছিল। কিছুমানে হাতী সেনেকৈ চাইছিলোঁ মানে ধৰিবাৰ নাই। এইটো স্পৰ্টিং ভাল লাগিছিল। অলপ দামটো বেছি হ'ল। দামটো বেছি মানে 300 টকাত নাপায় নহয় আৰু কি পাবি? অলপ দামটো বেছি হৈছে। মনে মনে লোৱা নাই, দেখুৱাই লৈছোঁ। 300 টকাত আছো নেকি আৰু কম দিব? আৰে ব্লেকটো দেখোন বেছি ভাল লাগছে। 50 টকা কিবা খাব পাৰিবি আৰু তই। বাপৰে বাপ বঢ়িয়া লাগছে। বঢ়িয়া স্পৰ্টিং কেইটাই মানে ভাল লাগছে আৰু বেলেগ হওক নহয়। ম'ম' ঘৰতো লৈ চিৰা তিৰা লৈ যাব পাৰিবি। ঘৰত চাহ দি খাবা চব লৈ যাব পাৰিবি। মায়েৰ গালিও নাখাবি। আমি কাপোৰ কিনিব গালি খাওঁ গম পা, কিন্তু এতিয়াতো গালি নাখা আৰু সেইদিন গেছি যদি মই কিনো মায়ে ঘৰত মাৰিব গম চা নাই 2020 চন চলিছে বাকী দাদা এটা কিবা দেখাম বুলি কৈছিলি? 150 টকা 150 টকা কি ভাই?
দোকানী বেছ তেনে কম দামী বস্তু বিচাৰি যাওঁ একোৱে নাপাওঁ সঁচা আমি যদি হোটেল এখনত যদি সোমো মোক কম বস্তু চাওঁ আমি যদি হোটেল এখনত যদি সোমো 150 টকাত কিছু পাতি মুখ মুচি আহিব পাৰিবি দাঁত খুচৰাতে দাঁত খুচৰি আহিব পাৰিবি আৰু পানী এগিলাচ খাই উলটি আহিব পাৰিবি কিন্তু 150 টকাততো কৈ বডি ধাক খোৱা বস্তু এটা দিছে তোৰ লগত যে ইমান দিনে ভিডিঅ' বনালো তই এটা চাৰ্জ এটা দিব পাৰ নকৰোঁ দে মই কি ভাই এতিয়া আমি যাই থাকোঁ আৰু এই বয়স নাপাবি ভিডিঅ'টো কালিলৈকে আহি যাব 10:30 মানত তাকে আপোনালোক অলপ পিছত লগ পাইছোঁ